বন্ধুসকল আপোনালোক পুনৰ এবাৰ 2% ইউটিউব চেনেল স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছে। যেনে বন্ধুসকল আজি আপোনালোকৰ সন্মুখত লৈ আহিলো যিসকলে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰত এইচএছ পৰীক্ষা দিছিল, হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম যিসকলে দিছিল তেওঁলোকে বহুতে যিমানখিনি নাম্বাৰ ভাবিছিল সিমানখিনি নাম্বাৰ অহা নাই। সেইবাবে যদি আপোনালোকে যদি ৰিচেকিং কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অতি সোনকালে এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট কেনেকৈ এপ্লাই কৰিব সকলোখিনি জানিবলৈ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। সব বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি ৰাখিব, কিয়নো সদায় নতুন নতুন আপডেট লৈ আহোঁ। সব বন্ধুসকল আপোনালোকে স্ক্ৰীনত যিটো চাব পাৰিছে এইটো হয় অফিচিয়েল এডভাৰটাইজমেণ্ট যিটো আছিল সেইটো হয়, অফিচিয়েল নটিফিকেশ্যনখন হয়। আৰু ইয়াতে আপোনালোকে এপ্লাই কৰিবৰ বাবে 5খন বস্তুৰ আপোনালোকৰ প্ৰয়োজন হ'ব। এক নম্বৰত আপোনালোকে যিখন হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আছে সেইটো আপোনালোকৰ এটা কপি লাগিব। তাত আপোনালোকৰ লাগিব হায়াৰ ছেকেণ্ডেৰী যিখন এডমিট কাৰ্ড আছে সেইখন লাগিব। তাৰপিছত আপোনালোকে যিটো এপ্লিকেশ্যন ফিজ আছে এপ্লিকেশ্যন ফিজটো দিব লাগিব। এইটো আপোনালোকে নেট বেংকিঙৰ সহায়তো দিব পাৰে, একো প্ৰব্লেম নাই। আপোনালোকৰ ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ড থাকিলে ভাল হ'ব। তাৰপিছত থাকিব লাগিব আপোনালোকৰ ভেলিড মোবাইল নম্বৰ এখন দিব লাগিব, লগতে ইমেইল আইডি এখন দিব লাগিব। সব বন্ধুসকল ইয়াৰে আপোনালোকৰ যিটো এপ্লাই ষ্টাৰ্টিং ডেটটো আছিল এইটো আপোনালোকৰ 27 জুন তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হৈ যাব অনলাইন এপ্লাই। আৰু লাষ্ট ডেট যিটো আছে আপোনালোকৰ এইটো 7 জুলাই সন্ধিয়া 5টালৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিটো আছে এইটো আপোনালোকৰ দিব লাগিব, অনলাইন যোগেদি দিব লাগিব। আৰু এইটো আপোনালোকৰ আগতে আপোনালোকৰ দিব লাগিব সন্ধিয়া 5টা বজাৰ আগতে। বন্ধুসকল ইয়াতে আপোনালোকে এপ্লাই কৰাৰ বাবে আপোনালোকৰ দুখন ৱেবছাইট দিছে। ইয়াতে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। এখন হৈছে যিখন আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইট হয়, এইটো আপোনালোকে মাৰিব লাগিব www.ahsec.nic.in। আৰু এখন আছে এইটো www.punorekhon.in। এইটোৰ সহায়তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এখন চালান কাটিব লাগিব। এইটো আপোনালোকৰ দিছে আসাম কোঅপাৰেটিভ এপ্ৰেক্স বেংক লিমিটেড, ইয়াৰ সহায়ত আপোনালোকে এখন চালান কাটিব লাগিব। লাষ্ট ডেটটো আছে 8 জুলাই 2020। বন্ধুসকল আজিৰ ভিডিঅ'টো এখানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, ভিডিঅ'সকলৰ মাজত শ্বেয়াৰ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।